তিনিচুকীয়া জিলাৰ বৰডুবি ইয়াতে আমি ট্ৰেইনৰ পৰা সকলো নামিলোঁ। অৰ্থাৎ আমি নামিহে গম পাইছোঁ যে ইমানকেইজন ভক্ত আচলতে আমি সকলোৱে টিলিঙা মন্দিৰলৈকে ওলাইছোঁ। আৰু পায়ে মন ভগৱানৰ প্ৰতি যি বিশ্বাস আমাক বাবাই যে দৰ্শন দিয়ালে তাত নথৈ আনন্দিত হৈছোঁ। আৰু সোমাই দেখিলোঁ অগণন ভক্ত আৰু সকলোৱে ইয়াতে চাকি জ্বলাইছে, ধূপ জ্বলাইছে আৰু যোনে যেনেকৈ পাৰে তেনেকৈ আগবঢ়াইছে। আমিও বাৰু পোনপ্ৰথমে এনেকৈ গৈ পিনাই প্ৰথমতে চাকি বন্তি আৰু ধূপ জ্বলাবলৈ বুলি ৰেডি কৰি ল'লোঁ। তাৰ পিছ মুহূৰ্ততে আমি এনেদৰে শাৰীও পাতিবলগীয়া হ'ল। অৰ্থাৎ এনেদৰে চাকি জ্বলাই লৈছোঁ আমি। আমাৰ এখেতে চাকি জ্বলাইছে আৰু ময়ো জ্বলালোঁ, ধূপ জ্বলালোঁ। আচলতে এই যে শাওণ মাহতে যাবলৈ পালোঁ তাৰ কাৰণে নথৈ সুখী মানে মনটোত। আগতে কেতিয়াও গৈ নোপোৱা জেগালৈ যেতিয়া যোৱা হয় আৰু যোৱা আগদিনাখনৰ পৰাই মনটো উগুল থুগুল লাগি আছিল, কেনেকৈ আমি যাম, কি কৰিম। আৰু আমাৰ এখেত বাৰু তাত গৈছে আগতে, আমিহে যোৱা নাছিলোঁ। আৰু এনেদৰে ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ আৰু বহুত সুখী হৈছোঁ বাবাই যে এই মাহটোতে নিয়ালে, অৰ্থাৎ শাওণ মাহতে আমাক তেখেতৰ দৰ্শন কৰালে। তাৰ বাবে নথৈ সুখী হৈছোঁ বুলি ক'ব লাগিব। আৰু চাৰিওফালে ইয়াত টিলিঙাৰে ভৰি আছে। আপোনালোকে যেনিয়ে চাই তেনিয়ে টিলিঙা দেখা পাব। এয়া অগণন ভক্তৰ আচলতে বিশ্বাস। এনেদৰে সকলোৱে শাৰী পাতিছোঁ ধুনীয়াকৈ। নিজৰ লক্ষ্য অৰ্থাৎ তেখেতৰ ওচৰত পূজা কৰিবলৈ, অৰ্চনা কৰিবলৈ এনেকৈ শাৰী পতা হৈছে। আৰু এই যে দেখিছে আমি এনেদৰে তেখেতলোকে ঘূৰিছে, ৰঙা সূতা প্ৰয়োগ কৰিছে আৰু এয়াও এক বিশ্বাস হয়। আৰু এনেদৰে এয়া কিমান অগণন ভক্তই মনৰ বিশ্বাস লৈ এয়া কাম কৰিছে, অৰ্থাৎ পূজা কৰিছে, অৰ্চনা কৰিছে নহয় জানো। আমাৰ ভক্তি দেখি, তেখেতলোকৰ সকলোৱে ভক্তি দেখি আমি গদগদ হৈ গৈছোঁ। আৰু আমিও এনেদৰে যাবলৈ পাই নথৈ সুখী হ'লোঁ। তেখেতক পূজা কৰিবলৈ পাই, অৰ্থাৎ সেৱা কৰিবলৈ পাই মনটো ভাল লাগি গৈছে। আৰু আপোনালোকে বাৰু এনেদৰে গৈছেনে, টিলিঙা মন্দিৰ ভাগলৈ আহিছেনে? যদি নাই অহা এপাক আহিব। আৰু আমিও ইয়াতে টিলিঙা এভাগি বান্ধি ল'লোঁ। আৰু আমাৰ অকণমানিজনীও বহুত সুখী হ'ল। এইফালে দেখিছে নহয়, এয়া টিলিঙা বহুত আছে। আৰু আমিও বাৰু এনেদৰে সুন্দৰকৈ নিয়ম ভাগি কৰিলোঁ। আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে আমাৰ সংসাৰখন সুখৰ হয়, ভাল হয় আৰু আগলৈও যাতে ভালকৈ সুন্দৰকৈ থাকিব পাৰোঁ। কিবা ভুল ভ্ৰান্তি হ'লেও ক্ষমা কৰিব। এয়া সঁচাকৈ এই মন্দিৰ ভাগিলৈ গৈ যথেষ্ট সুখী অনুভৱ কৰিলোঁ, ভাল লাগিল বাবাই যে দৰ্শন দিয়ালে।